এখেত বাইদেউহঁতৰে কৰিলোঁ মানে আজি এটা ফটোশ্বুট। হেল্ল' এভৰিৱান, তো পুনৰ স্বাগতম জনাইছোঁ আন এটি মিনি ব্লগত। আৰু ভিডিঅ'টো একেবাৰে ঘৰৰ পৰাই আৰম্ভণি কৰিছোঁ আৰু গাড়ীখন লৈ এতিয়া এনেকৈ ওলাই আহি গ'লো আৰু এইফালে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টতে থকা বেকিনৈ পাই গ'লোহি। আৰু এয়া আহি পাই গ'লোহি মানে বৰপেটাৰ দৰে চিমলাগুৰিত বনাই থকা ব্ৰিজখনৰ ওচৰত। তাৰ পিছতে আহি পালো মানে আমি এখন পাৰ্কত আৰু ইয়াতে কৰিম মানে প্ৰথম শ্বুটটো। আৰু এয়াই হৈছে বাজনী আৰু তাৰ লগত আহিছে মানে তাইৰ ভণ্টিজনী। এয়া চাওকচোন ভণ্টিজনীয়ে কি ফটো আমি কৰি আছিলে। তাৰ পিছতে আহিলো মানে আমি সেইটো লোকেশ্যনৰ পৰা ওলাই কিনে আন এটি লোকেশ্যনলৈ। আৰু এইটো লোকেশ্যনো হৈছে মানে বৰপেটা ৰোডতে থকা এখন পাৰ্ক। ময়ো বাৰু এনেকৈ কামত লাগি গ'লো আৰু বাজনীৰ এনেকৈ ধুনীয়া ধুনীয়া ক্লিক কৰা ফটোবিলাক আপোনালোকে কংকন জেবি ফটোগ্ৰাফী এই পেজটোত যাই কিনে চাব পাৰিব। আৰু যদি ভাল লাগে তেনেহ'লে নেক্সট আপোনাৰ শ্বুটৰ বাবে বুক কৰক। ইয়াতে আৰু কিবা এটা খাই কিনে এতিয়া যাওঁ ঘৰত।